Hello friends, আজি মই বনাবলৈ লৈছো পাতত দিয়া মাছৰ কণী। তাৰ বাবে মই লৈ লৈছো এখিলা কলপাত। এতিয়া কলপাতখনত মই অলপমান মিঠাতেল দি লৈছো আৰু গোটেই মিঠাতেলখিনি মই কলপাতখনত ভালদৰে সানি লম। এতিয়া কলপাতখিলা মই অকণমান গেছৰ জুইতে হেকি লৈছো যাতে কলপাতখিলা ফাটি নাযায়। এতিয়া হেকি লোৱা কলপাতখিলাত মই প্ৰথমতে দিছো মাছৰ কণীখিনি। তাৰ পাছত দিছো অকণমান আদা ৰচুন। কেইখিলামান নৰসিংহৰ পাত। অকণমান কুটি লোৱা কেঁচা জলকীয়া। অকণমান কাটি লোৱা বিলাহীও দি দিছো আৰু লগতে দিছো পিয়াজ। সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি আৰু হেকত অকণমান ধনিয়া দি মই মাছৰ কণীখিনি ভালদৰে মিক্স কৰি লৈছো। এয়া মোৰ মাছৰ কণী মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া মই কলপাতখনেৰে ভালদৰে মাছৰ কণীখিনি মেৰিয়াই লৈছো। মই কলপাত দুখন লৈছো। এখন ললে হয়তো ফাটি যাবও পাৰে। এতিয়া মই এনেদৰে সূতা এডালেৰে ধুনীয়াকৈ কলপাতখন বান্ধি লম। এতিয়া কেৰাহীত পানী দি অকণমান উতলিবলৈ দিছো আৰু উতলা পানীখিনিত ভালদৰে মাছৰ কণীখিনি দি দিছো। মাছৰ কণীখিনি দিয়াৰ পাছত কভাৰ কৰি দিছো আৰু এটা সাইড আধা ঘণ্টাৰ বাবে সিজিবলৈ দিছো। এটা সাইড আধা ঘণ্টা সিজাৰ পাছত হেতা এখনেৰে মাছৰ কণীখিনি লুটিয়াই দিছো আৰু আধা ঘণ্টা সিজিবৰ কাৰণে ঢাকনখন দি দিছো। এতিয়া আমাৰ পাতত দিয়া মাছৰ কণী ৰেডি হৈ গৈছে। আপোনালোককো খুলি দেখুৱাও, আহকচোন চাওঁ কেনেকুৱা হৈছে। এই চাওক ওলাইছে দেই, দেখি কাৰ কাৰ খাবলৈ মন গৈছে বাৰু। অৱশ্যে সকলোৱে এনেধৰণৰ খাদ্য খাবলৈ ভাল নাপায়, কিন্তু মই অসমীয়া হিচাপে এনেধৰণৰ অসমীয়া থলুৱা আৰু পৰম্পৰাগত খাদ্য খাই আৰু বনাইহে বেছি ভাল পাওঁ। কিয়নো আমাৰ অসমীয়া খাদ্যৰ গুণগত মানদণ্ড আন আন জাতি বা জনজাতি বা অন্য কোনো পৰম্পৰাগত খাদ্যৰ তুলনাত কোনো গুণে কম নহয়। সেয়েহে মই অসমীয়া ট্ৰেডিশ্যনেল কিবা এটা ৰান্ধিবলৈ সদায়ে চেষ্টা কৰোঁ।
প্ৰিয় দৰ্শকসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই মোক সঁহাৰি জনোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, আপোনালোকক বহুত বহুত ধন্যবাদ।